বতৰৰ ফল কঁঠাল বহুতৰে প্ৰিয়। আমি পকা কঁঠালৰ উপৰি কেঁচা কঁঠালৰ পাচলি আৰু ইয়াৰ আচাৰ বহুত ভাল পাওঁ। স্বাস্থ্যৰ দিশতো লাভালাভ থকা কঁঠালৰ পুষ্টিৰ বিষয়ে ক'বলৈ গ'লে ইয়াত আঁহ, পটাছিয়াম, কাৰ্বহাইড্ৰেট আৰু ভিটামিন এ, বি আৰু চিও থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বহুতো ৰোগৰ পৰা বচাই ৰাখে। ইয়াৰ বাহিৰেও কঁঠালৰ গুটিত কেলছিয়াম, জিংক আৰু ফছফৰাছৰ দৰে পুষ্টিও থাকে। কঁঠালে হৃদৰোগৰ পৰাও আঁতৰাই ৰাখে আৰু ৰক্তহীনতা অৰ্থাৎ তেজৰ অভাৱৰ ফলত হোৱা ৰোগ প্ৰতিৰোধ কৰে। কিন্তু যদি আপুনি সঠিক ধৰণে কঁঠাল নাখায় তেন্তে স্বাস্থ্যৰ ক্ষতিও হ'ব পাৰে। আয়ুৰ্বেদৰ মতে কঁঠাল খাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক কঁঠাল খোৱাৰ পিছত কি কি খাদ্য খাব নালাগে। কঁঠাল খোৱাৰ পিছত গাখীৰ কেতিয়াও খাব নালাগে। কেৱল এয়াই নহয়, গাখীৰ খোৱাৰ পিছতো কঁঠাল খোৱাটো স্বাস্থ্যৰ পক্ষে বিপদজনক হ'ব পাৰে। দুয়োবিধ খাদ্য ওপৰা-ওপৰিকৈ সেৱন কৰিলে ছাল সম্পৰ্কীয় গুৰুতৰ ৰোগ হ'ব পাৰে। লগতে হজমৰ লগত সম্পৰ্কিত ৰোগৰো আশংকা থাকিব পাৰে। মৌ: যদি আপুনি কঁঠালৰ সৈতে মৌ সেৱন কৰে তেন্তে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কঁঠাল খাই উঠি মৌ খোৱাৰ ফলত শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ'ব পাৰে। বিশেষকৈ ৰন্ধা কঁঠাল খোৱাৰ পিছত মৌ খাব নালাগে। অমিতা: কঁঠালৰ পাচলি বা ৰন্ধা কঁঠাল খোৱাৰ পিছত কেতিয়াও অমিতা নাখাব। ই বহুত বিপদজনক ৰোগ মাতিব পাৰে। সুৰাপান: বহু লোকৰ আহাৰৰ পিছত সুৰাপান কৰাৰ অভ্যাস আছে। ৰন্ধা কঁঠাল খোৱাৰ পিছত মদ্যপান কৰিলে শৰীৰত বহুতো জটিল ৰোগ হোৱাৰ সম্ভাৱনা থাকে। ভেন্দি: যদি আপুনি একে সময়তে কঁঠাল আৰু ভেন্দি পাচলি খাই আছে তেন্তে সেই অভ্যাস ত্যাগ কৰক। এই দুয়োটা একেলগে খালে ছালৰ সমস্যা আৰু বগা দাগৰ সমস্যা হ'ব পাৰে। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আপোনালোকে ভৱিষ্যতে কঁঠাল খোৱাৰ আগত আৰু কঁঠাল খোৱাৰ পিছত কি কি খাব নালাগে, কি কি খাব লাগে এইবোৰ ভালদৰে জানি ল'ব। আৰু মই কোৱা এই 5বিধ খাদ্য বিশেষকৈ কঁঠাল খোৱাৰ পিছত আৰু কঁঠাল খোৱাৰ আগত যিকেইবিধ কৈছোঁ সেইবিধ নাখাব। তো সকলোৱে সুস্থ থাকক, ভালে থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ।